So hello guys, মোৰ নাম DipJyoti, আপোনালোকে চাই আছে DipJyotiTechnical। তো বন্ধুসকল আপোনালোকৰ মোবাইলত থকা ইন্টাৰনেল ষ্টৰেজত এন্ড্ৰইড ফল্ডাৰটো আপোনালোকে নিশ্চয় দেখিছে জানো। তো এই ফল্ডাৰটো বিষয়ে আজি মই কথা পাতিম। তো বন্ধুসকল বহুতৰ মনত ডাউট হৈ থাকে যে এই ফল্ডাৰটো যদি আমি ডিলিট মাৰি দিওঁ তো আমাৰ ইন্টাৰনেল ষ্টৰেজত প্ৰব্লেম হ'ব নাইবা আমাৰ এন্ড্ৰইড স্মাৰ্টফোনটো বেয়া হ'ব। তো বহুত ধৰণৰ ডাউট হৈ থাকে। তো আজি এই ভিডিওত মই সকলোখিনি ডাউট ক্লিয়াৰ কৰি দিম। যদি আপোনাৰ জানিব মন আছে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব। তো বলক ভিডিওটো আৰম্ভ কৰি দিওঁ। চাওক বন্ধুসকল, আপোনালোকৰ এন্ড্ৰইড ফল্ডাৰটোত যিমানবিলাক আপোনালোকে মোবাইলটোত ইনষ্টল কৰা আছে এপ্লিকেশ্যন, সকলোখিনি ডেটা ষ্ট'ৰ হৈ থাকে এন্ড্ৰইড নামৰ ফল্ডাৰটোত। তো আপোনালোকে যাইকৈ পিছত চাব পাৰে ডেটাবিলাক আছেনে নাই ষ্ট'ৰ কৰা। তো এক্সাম্পলৰ বাবে মই আপোনালোকক এটা কৰি দেখুৱাম, ভিডিঅ' এটা কৰি দেখুৱাম, মানে কি ইউটিউবটো অপেন কৰিম। তো বলক যাওঁ আমি ইউটিউবলৈ। তো বন্ধুসকল মই ইউটিউব অপেন কৰিম এতিয়া। তো চাব পাৰিব মোৰ ডাটা অফ আছে। তো চাব পাৰিছে ডাটা অফ আছে। এই ভিডিঅ'টো মই প্লে কৰিম, চাব নিশ্চয় প্লে হৈ গৈছে, কাৰণ এই ভিডিঅ'টো মই অফলাইন ডাউনলোড দি থৈছোঁ, সেইবাবে প্লে হৈ গৈছে। তো আপোনালোকে এই ভিডিঅ'টো যদি আপোনাৰ ভিডিঅ'টো যদি চাবৰ কাৰণে বিচাৰিছে বা আপুনি যদি অফলাইন কৰি তেতিয়া ভিডিঅ'টো যদি ফাইলটো চাবৰ কাৰণে বিচাৰিছে, ইণ্টাৰনেল ষ্টৰেজত যাব, ক্লিক কৰিব এণ্ড্ৰইডত, তাৰপিছত অফলাইনত ক্লিক কৰিব, নাইবা এণ্ড্ৰইড নামৰ ফাইল এটা আছে তাত ক্লিক কৰিব। তাৰপিছত অফলাইনত ক্লিক কৰি পেলাই চাব ওপৰত থকা ফাইলটো হ'ল এইটো ইউটিউবৰ ফাইল হয়। তো এই ফাইলটো যদি মই ডিলিট মাৰি দিওঁ তো ভিডিঅ'টো প্লে নহ'বগৈ। তো চাব আপুনি ভিডিঅ'টো কেতিয়াও প্লে নহ'ব। ডিলিট মাৰি দিম এতিয়া মই। তো ডিলিট মাৰি দিলোঁ। তো ভিডিঅ'টো চাওঁ এতিয়া, যাইকৈ বেক কৰিম। চাব ভিডিঅ'টো প্লে নহয়গৈ, কাৰণ সেই ফাইলটো আমি ডিলিট মাৰি দিয়াৰ বাবে এই ভিডিঅ'টো প্লে হোৱা নাছিলে। তো বুজিব পাৰিলে চাগে। তো বন্ধুসকল বহুতৰ মনত ডাউট হৈ থাকে যে এণ্ড্ৰইড ফল্ডাৰটো ডিলিট মাৰিলে আমাৰ ছিষ্টেম কেছ হ'ব নাইবা ইণ্টাৰনেল ষ্টৰেজটো প্ৰব্লেম হ'ব। তো কোনো ধৰণৰ এইবিলাক টেনশ্যন নহয়, টেনশ্যন নল'ব। বিন্দাছ আপোনালোকে এই এণ্ড্ৰইড ফল্ডাৰটো ডিলিট মাৰিব পাৰে। যেতিয়া আপুনি ডিলিট মাৰিব চাব বেলেগ ডেটা আৰু ডিলিট নহয় চাগে। তো সেইটো ধ্যান ৰাখিব, মনত ৰাখিব সেইটো। তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি কৰিলোঁ। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব, যদি ভিডিঅ'টো বেয়া পাইছে ডিছলাইক কৰি দিব। তো এনেকুৱা নলেজেবল ভিডিঅ' চাবৰ কাৰণে DipJyotiTechnical চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।